প্ৰিমিয়াম কোৱালিটি মিক্স পাট যোৰা হয় কালাৰটো ৰয়েল ব্লু হ'ব এখন চাদৰখন আঁচলটো এইটো ইয়াতে গোল্ডেন গুণাৰ কাম আছে লগত পিংক আৰু সি গ্ৰীনত মিনা কৰা আছে গোটেই চাদৰখন এনেকুৱা একলাইন ডাঙৰ ডাঙৰ বুটা মাজে মাজে সৰু সৰু বুটা একেটা সাইড পটি থাকিব ব্লাউজ পিসটো সিম্পল থাকিব সৰি হেভি থাকিব এটো ব্লাউজ পিস এনেকুৱাকে থাকিব মেখেলাখন এখন মেখেলা থাকিব এই যে সব প্ৰিমিয়াম কোৱালিটি মিক্স পাট জোৰা হয় কালাৰটো চাব খুবই মৰম লগা কালাৰ সিলভাৰ গ্ৰে হয় বহুত কেইগৰাকী বিচাৰি আছিলে সিলভাৰ গ্ৰে অনলি আই গেছ এটা পিস বাকি আছে এইটো আঁচলটো হ'ব আঁচলটো গোল্ডেন গুণাত সিলভাৰ গুণা মিনা কৰা আছে গোটেই চাদৰখনতে চাওক কিমান বহুত ধুনীয়াকৈ কাম কৰা আছে এনেকুৱা ডাঙৰ ডাঙৰ বুটা এক লাইন মাজে মাজে এনেকুৱাকে সৰু সৰু বুটা আছে গোল্ডেন গুণা আৰু সিলভাৰ গুণাত কালাৰটো খুবেই সোবৰ আৰু গৰ্জিয়াছ হ'ব কাপোৰযোৰ পাটৰ লুক আহিব পাটৰ শাইন আহিব সাইড পটি কেটা চাওক সৰু সৰু চাওক খুব মৰম লগা এখন মেখেলাখন এখন মেখেলাখন থাকিব ব্লাউজ পিসটো হেভি থাকিব এটো ব্লাউজ পিস হ'ব হাতত এটো পটি থাকিব এই যে সব মেৰুন কালাৰত টপ কোৱালিটি মিক্স পাট জোৰা হয় এটো আঁচলটো হ'ব এনেকুৱা লতা ডিজাইনত আছে লগত ৰয়েল ব্লু আৰু গ্ৰীনত মিনা কৰা আছে চাব এক লাইন এনেকুৱা ডাঙৰ ডাঙৰকে বুটা আছে গুণাৰ লগত মাজত চাব সৰু সৰু এনেকুৱা বুটা ৱৰ্ক আছে এইটা সাইড পটি কেটা খুব ধুনিয়া হ'ব কোৱালিটি লগত কাপোৰযোৰ একদম পাটৰ দৰে লুক আহিব বিপিটো চাব এটো হেভি বিপি হয় এনেকুৱা থাকিব মেখেলাখনৰ তল ভাগটো এইটো ওপৰলৈকে আঁঠুৰ ওপৰলৈকে এনেকুৱা ৱৰ্ক থাকিব এই যে সব অৰেঞ্জ কালাৰত ধুনিয়া অৰেঞ্জ কালাৰ হয় একদম ব্ৰাইট হয় অৰেঞ্জ কালাৰ লগত অনলি গুণা সিলভাৰ গুণা আৰু গোল্ডেন গুণাৰ কাম আছে চাব পুজোৰ বিৰাট মৰম লগা হৈছে এটো আঁচলটো হ'ব আঁচলটো এনেকুৱাকে গোল্ডেন গুণাৰ ৱৰ্ক আছে লগত সিলভাৰ গুণাৰ মিনা কৰা আছে গোটেই চাদৰখনতে এনেকুৱাকে ডাঙৰ ডাঙৰ বুটা আছে মাজে মাজে সৰু সৰু বুটা চাওক একেটা সাইড পটি কেটা একটু ব্লাউজ পিসটো হেভি হ'ব ব্লাউজ পিসটো এটো গাটো ব্লাউজ পিসৰ হাতত এনেকুৱাকে চাওক চাৰিটাকৈ পটি থাকিব হেভি ৱৰ্ক কৰা আছে মেখেলাখনৰ তলৰ ভাগটো এইটো হয় আঁঠুৰ ওপৰলৈকে এনেকুৱাকে ৱৰ্ক আছে এই যে চাওক প্ৰিমিয়াম কোৱালিটি মিক্স পাট জোৰা হয় কালাৰটো প্যাৰট গ্ৰীন হয় খুব ধুনিয়া প্যাৰট গ্ৰীন চাদৰ আঁচলটো এইটো হ'ব এনেকুৱাকে লতা ডিজাইনত আছে লগত ব্লু আৰু পিংক কালাৰত মিনা কৰা আছে মাজত এনেকুৱা চাব গছ বুটা আছে এক লাইন ডাঙৰকৈ মাজে মাজে সৰু সৰু বুটা আছে পিংক ব্লু আৰু গুণাত একেটা সাইড পটি কেটা থাকিব ব্লাউজ পিসটো এইটো থাকিব হেভি হয় ব্লাউজ পিসটো মেখেলাখন এইটো মেখেলাখন হ'ব এখন তল ভাগটো এইটো ওপৰলৈকে এনেকুৱাকে ৱৰ্ক থাকিব এইযোৰ সব মিক্স পাটৰ জোৰা হয় টপ কোৱালিটি হ'ব কালাৰটো চাব এইটো মুগা কালাৰত হ'ব আৰু আঁচলটো এনেকুৱা কন্ট্ৰাষ্টত হ'ব মেজেন্টা কালাৰত আঁচলটো চাব এনেকুৱা গ্ৰীন আৰু ব্লু মিনা কৰা আছে গোটেই চাদৰখনতে এনেকুৱা ডাঙৰ ডাঙৰ বুটা বসা আছে চাব গুণাৰ লগত মিনা কৰা আছে ব্লু আৰু গ্ৰীনত সাইড পটি কেটা একেটা হ'ব কন্ট্ৰাষ্টত হ'ব চাব ঠিক মেজেন্টাও নহয় এপল ৰেড কালাৰ টাইপৰ হ'ব কালাৰটো ভিডিঅ' যেটো দেখিছে এক্স্যাক্টলি হেতু কালাৰে আহিব ব্লাউজ পিসটো কন্ট্ৰাষ্টত হ'ব এটো ব্লাউজ পিস হেভি হ'ব
মেখেলাখন দেখাই আছোঁ। এই মেখেলাখনৰ তল ভাগটো হ'ব আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক আছে। এইযোৰ চাওক, টপ কোৱালিটি মিক্স পাট যোৰা হয়। কালাৰটো পিংক কালাৰত থাকিব। কোৱালিটি একদম পাটৰ দৰে লুক আহিব আৰু খুবেই ধুনীয়া কোৱালিটি হ'ব। এইটো আঁচলটো গুণা ৱৰ্ক আছে, লগত ব্লু আৰু চি গ্ৰীণ মিনা কৰা আছে। গোটেই চাদৰখনতে মাজে মাজে এনেকুৱাকৈ চাওক ডাঙৰ ডাঙৰ বুটা আছে, আকৌ মাজে মাজে সৰু সৰু বুটা এনেকুৱা ব্লু, চি গ্ৰীণ আৰু গুণাত। এইকেইটা চাইড পটিকেইটা। ব্লাউজ পিচটো হেভি হ'ব। এইটো ব্লাউজ পিচ। মেখেলাখন দেখাইছোঁ। মেখেলাখনৰ তলৰ ভাগটো এইটো থাকিব। এয়া আঁঠুৰ ওপৰলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব।